নমস্কাৰ, মই বিনীলা শইকীয়া পুনৰবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটি ঘৰুৱা গীত গাম। আপোনালোকেচোন জানেই এই সময়খিনি খেতিৰ বতৰ, চহা জীৱনৰ বাবে খুব গুৰুত্বপূৰ্ণ সময়। ৰ'দ বৰষুণ নেওচি সকলো পথাৰলৈ ওলাই যায়। ৰোৱা তোলাৰ মাজতে হাঁহি ফূৰ্তি, ৰং ধেমালি, আনন্দেৰে তেওঁলোকে কঁঠাল খায়, জলপান খায় আৰু তাৰ মাজতে বিহু গাই গাই হাঁহি হাঁহি ফুৰিয়াই বহুত আনন্দ মনেৰে পথাৰখন ভৰায়। পথাৰত গোৱা এই গীতবোৰক থলুৱাভাৱে ভূঁইৰোৱা গীত বুলি কয়। তেনে এটি গীত মই আপোনালোকৰ আগত গাইছোঁ। দেহিও শাৰী শাৰী কৰি বহুত ডাঙৰকৈ গোটেই ৰোৱনীখিনিয়ে ফুৰিয়াই বহুত ভাল লাগে। মই ঘৰত গোৱাৰ কাৰণে এনেই মানে অলপ সৰুকৈ ফুলিটো এনে নমুনাটো দেখুৱাইছোঁ। তাৰ পাছত দেহিও পাৰ বাই খাবা ককাই ভাই মাতি। এইদৰে ইয়াৰ পিছত আকৌ ফুৰুলি মাৰে। প্ৰতিটো বিহু গীততে ফুৰুলি মাৰে। গোটেই ৰোৱনীখিনিয়ে বহুত ভাল লাগে পথাৰত এই দিনকেইটা। তাৰ পাছত বেলি চাওঁ এপতি দুপৰ হয়, লাহৰি বেলি চাওঁ এপতি দুপৰ। আকৌ ফুৰুলি মাৰে। দেহিও আজি এদিনটো হিচাপ নধৰিবি মুনি ধান মাৰিছোঁ বুলি গোটেই ৰোৱনীখিনিয়ে ফুৰুলি মাৰে। আকৌ তাৰ পাছত দেহিও আজি চৰাও দেতি চেৰেঙে বেৰেঙে কান্দে বৰে গছৰ ঝিলি। দেহিও এনেই মৰি আছোঁ তোমাৰে তাকোনো গাৰে দেখা দিলি। ধন্যবাদ। এই ঘৰুৱা গীতটি কেনে পালে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগিল তেনে ভিডিঅ'টি লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।